হেল্ল' এভৰিৱান, আজি হৈছে 15 আগষ্ট স্বাধীনতা দিৱস আৰু আজিৰ দিনটোতে আমাৰ দেশখন স্বাধীন হৈছিল। সেইকাৰণে মই ৰাতিপুৱাই আহি স্কুল পালোহি আৰু এইফালে মই পতাকা ঠিক কৰি থাকোঁতে ইহঁতে পুৰা ফটো উঠাত বিজি হৈ আছে। এয়া আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু এইফালে মই পতাকা ঠিক কৰি আছোঁ আচাৰ্যসকলৰ লগত। আৰু এতিয়া আমাৰ প্ৰধান আচাৰ্যই ধুনীয়াকৈ পতাকাখনি উত্তোলন কৰিব। তাৰ পিছতে আমাৰ স্কুলৰে ছাত্ৰ ছাত্ৰীসকলে এনে অলপ ৰেলী কৰিলে। আৰু এয়া আমি তাৰপিছত বুট খালোঁ আৰু বুট খাই মই ঘৰত আহিলোঁ আৰু গধূলি আৰু ওলাই আহিলোঁ কাৰণ আমাৰ ৰাজদ্বীপহঁতৰ আছিল নাৰায়ণ পূজা আৰু তাতে মাতিছিল, তো তাতে আহিলোঁ গধূলি। এয়া পুষ্পাঞ্জলি লৈ আছে সকলোৱে। আৰু তাৰপিছতে এয়া ভোগ খালোঁ আৰু নাৰায়ণ পূজাৰ ভোগ কাৰ কাৰ প্ৰিয় ক'বচোন। মোৰ কিন্তু বহুতেই প্ৰিয়, মই বহুত ভাল পাওঁ ভোগ খাই কিনে। তাৰপিছতে এতিয়া খাই আছোঁ ভাত। তো ভিডিঅ'টো আজি ইয়াতে শেষ কৰোঁ। বাই বাই, নেক্সট মিনিট ভ্লগত আকৌ লগ পাম।